Hello everyone, welcome back to my channel. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি গৰম খুব দিছে, ৰ'দ খুব ওলাইছে, এইকেইদিন গৰমেই। সো মই আজি ভাবিলো মই নেমু চৰবত বনাম বুলি। নেমু চৰবতত মই বেজিল প্লান্টৰ যোনটো লিভছ থাকে 4-5টা লিভ দি কিনি মই নেমু চৰবত বনাম বুলি ভাবিছো। সো প্ৰথমতে মই আপোনাক প্লান্টটো ওচৰলৈ লৈ যাওঁ, আমাৰ বেজিল প্লান্টটো ওচৰলৈ। সো বলক। এইজোপা হ'ল আমাৰ বেজিল প্লান্ট। এইজোপা অভিজিতৰ GM ছাৰে গিফ্ট কৰিছিলে। সো এইজোপা বেছি ৰ'দত থাকিব নালাগে বোলে, বেছি ৰ'দত থাকিলে সোনকালে বেয়া হৈ যায়। পাতটো দেখিছেনে অকণমান কেনেকুৱা দীঘল দীঘল হয়। এইজোপা ইটালিয়ান বেজিল বুলি কয় আৰু সুইট বেজিল বুলিও কয়। আৰু এইটো আপুনি খাব পাৰে, খোৱাত ইউজ কৰিব পাৰে। থাই ডিছেছবোৰত বোলে বহুত ইউজ হয়, এইটো দিয়ে বোলে। তো মই আজি নেমু চৰবতত দিম বুলি ভাবিছোঁ। 3-4টা পাত আৰু ইয়াৰে ফ্লেভাৰটো ভাল আহে, খাই ভাল লাগে। চ' বলক দেখাওঁ মই কেনেকৈ নেমু চৰবতত এই বেজিল লিভছটো দি বনাম। এইখিনি মই ৰেডি কৰিছোঁ। ইয়াতে মই নেমু কাটি লৈছোঁ আৰু ইয়াতে মই মোৰ বেজিলৰ পাতকেইটা দি দিছোঁ, 4টা পাত। এইটো মই অকণমান থেতেলিয়াই ল'ম আৰু ব্লেক চল্ট, অকণমান চেনি। তো বলক বনোৱা ষ্টাৰ্ট কৰোঁ। এক গিলাচে বনাই আছোঁ, সেইকাৰণে মই অলপমানে চেপিছোঁ, বেছি টেঙা হৈ যাব। আৰু ইয়াতে মই পানী অলপ দি দিম। অকণমান ব্লেক চল্ট, আৰু অকণমান চেনি, বেছি নিদিওঁ, অকণমান দিম। আৰু এইখিনি মই অকণমান থেতেলিয়াই লৈছোঁ ফ্লেভাৰটো আহিবলৈ। গোন্ধটো যে ইমান ভাল লাগে। আৰু মই এইটো ইয়াতে দি দিলোঁ। এয়া নেমু পানী। এতিয়া মামা এয়া নেমু চৰবত বনাইছিলোঁ, খাই চাওক কেনেকুৱা হৈছে। বেজিল প্লান্ট দি যে বনাওঁ, সেইটো দি বনাই ভাবিলোঁ চবৰ লগতে শ্বেয়াৰ কৰোঁ। এই আমাৰ যে বেজিল প্লান্ট, তাৰে পাত 3টামান দিছিলোঁ। কেনেকুৱা হৈছে? ভাল হৈছে। অঁ, এইটো গোন্ধটো খুব ভাল লাগে, তাৰে ফ্লেভাৰটো। অঁ অঁ। চ' আজিৰ কাৰণে ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে থাকক, হেল্ডি থাকক, হেপ্পী থাকক আৰু চাই থাকিব মোৰ ভিডিঅ'। আকৌ আহিম আন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত। এতিয়াৰ কাৰণে বাই বাই।